অঞ্জলি দৈমাৰী নতুন দল খোলাৰ ক্ষেত্ৰত আমাৰ নমস্কাৰ। তো বহুত ভাল অনুভৱ আমাৰ দতমা সমষ্টিখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ দল বা আমাৰ ভোটাৰসকলক আমি অন্তৰৰ পৰা আমাৰ দতমা BPF ৰাজনীতিক দলৰ ব্লগৰ হৈ মই ধন্যবাদ যাচিছোঁ। তো আহি থকা দিনত নিশ্চয় তেখেতসকল সহায় সহযোগিতাত আমি BPF ৰাজনীতি দলৰ প্ৰাৰ্থী বা কেণ্ডিডেট হিচাপে আমি দতমা সমষ্টিৰ পৰা নিশ্চিত জয় হোৱাটো একদম নিশ্চিত। ইতিমধ্যে এখন বৃহৎ আদ্যন্ত ধনী মানুহে মানে টকা বিলাই আছে, বিভিন্ন ধৰণৰ প্ৰলোভন দি আছে, এই ক্ষেত্ৰত আপনি কি উদাহৰণ প্ৰস্তুত কৰিব? তো সদায় ৰাজনীতিক পইচা দি ৰাজনীতি নহয়। যদি পইচা দি ৰাজনীতি হলে হয়, বিভিন্ন স্তৰৰ পৰা পইচা লৈ পেলাই আমাৰ এইখন অঞ্চলৰ ৰাজনীতি খেলিব আহিব বা গোটাই অসমখনত বা গোটাই ভাৰতবৰ্ষখনত উদ্যোগপতিবিলাকে মিনিষ্টাৰ হ'ব পাৰিলে হয়, মন্ত্ৰী হ'ব পাৰিলে হয়, MLA হ'ব পাৰিলে হয়, MP হ'ব পাৰিলে হয়। তো আমি বিশ্বাস নকৰোঁ যে হাতত পইচা থাকিলে বা ধন থাকিলে যে ইলেকশ্যনখনত জিকি যে ভৱিষ্যত তেখেতে মন্ত্ৰী হ'ব বা MCLA হ'ব, EM হ'ব, তেনেকুৱা মই বিশ্বাস নকৰোঁ। UPPL দলৰ 100ত এবাৰ আজি ইয়াত যোগদান কৰিছোঁ আমাৰ BPF দলৰ। ভাল কথা। আৰু আমি যেটো দেখিবলৈ পাইছে শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি মাছবাৰলৈকে BPF দলৰ পজিশ্যনটো খুব ভাল। মই বাৰে বাৰে কৈ আহিছোঁ BPF দলৰ পজিশ্যনটো BTC হিচাপে 1 নম্বৰত আছে, 2ণ্ডত BJP আছে, 3 নম্বৰত UPPL। ইহঁতে একটাও জিকিব না নাই মোৰ ডাউট আছে, 0 হ'ব পাৰে UPPLৰ লিডাৰবিলাক যিমানেই যেনে নকওক কিয় UPPLৰ পজিশ্যন খুব বেয়া। আজিৰ দিনত UPPL দল এৰি পেলাই অহাটো হিচাপ কৰি আপুনি শেষ কৰিব নোৱাৰে। কথা হয়তো অঞ্জলি দৈমাৰী নতুন দল খোলাৰ ক্ষেত্ৰত আমাৰ BPF দলৰ পৰা আমাৰ ক'ব লগা একো নাই। চবৰে অধিকাৰ আছে দল খোলা বা কিবা সংগঠন খোলা। ইহঁতৰ কিবা উদ্দেশ্য আছে, যিটো উদ্দেশ্য ইহঁতে পূৰণ কৰিব পৰা নাই UPPLৰ লগত থাকি পেলাই। সেইকাৰণে ইহঁতে UPPL এৰি পেলাই আজিৰ দিনত নতুন দল খুলি পেলাই NDPৰ যিবিলাক আশা আকাংক্ষা সেইটো পূৰণ কৰিব বিচাৰিছোঁ। বাস পলিটিকেলি BPFৰ একো ক্ষতি নহয়, BPFৰ একো ক্ষতি নহয়, ক্ষতি UPPLৰ আছে, যিহেতু ইহঁতে UPPL কৰিছিল আগত আমাৰ কথা। আৰু বাকী বাস হৈছে আপনার নামত একটা অভিযোগ দি আছে আগ্রামা মহিলার ক্ষমতা আর টাকার বাইরে একো চিনি না ভাই। এইবিলাক কথা প্ৰমোদ বড়োৰ কথা। প্ৰমোদ বড়ো আজিৰ দিনত সি নিজে খৈ লোৱা নিচিনা হয়, একো 0 মানে BTCত 0 হৈ গ'ল। সি আবাং চাবাং বকি থাকিব পাৰে, একটাও চিট নাপায়। প্ৰমোদ বড়ো ৰাইজৰ কাৰণে কাম কৰা নাই, সি নিজৰ পকেটৰ কাৰণে কাম কৰি আছে।